হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই ভালে আছোঁ। আজি মই বনাম গৰু গোচৰ চাটনি। এয়া মই গোচখিনি ভালকৈ হালধি নিমখ দি সিজাই লৈছোঁ আৰু পিঁয়াজ, জলকীয়া, নহৰু, আদা ইয়াতে লৈ লৈছোঁ একেলগে। এতিয়া মই টাৱা গেছত উঠাই দিলোঁ আৰু ইয়াতে দি দিলোঁ মিঠাতেল। তেলখিনি ভালকৈ গৰম হৈছে। ইয়াতে মই গোচখিনি এতিয়া দি দিলোঁ। ভালকৈ গোচখিনি ভাজি ল'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্লিজ আপোনালোকৰ তাত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভালকৈ এনেকৈ লৰাই ভাজি ল'ব লাগিব। একদম গোচখিনি যেতিয়া ৰঙা ৰঙা হৈ যাব তেতিয়াহে জানিব গোচখিনি হৈ গ'ল। এই চাটনিটো খাবলৈ খুবেই সোৱাদ লগা। গৰম গৰম ভাতৰ লগত একদম ক'বই নালাগে আৰু অইন একো নালাগে। চাটনি দিয়ে আপুনি ভাত খাই উঠিব পাৰিব, ইমানেই টেষ্টি হয়। মোৰ গোচখিনি ভজা হৈ গ'ল। মই নমাই ল'লোঁ আৰু সেইখিনি তেলতে এতিয়া জলকীয়াকেইটা দি দিলোঁ। এতিয়া জলকীয়াকেইটা ভালকৈ ভাজি ল'ম আৰু লগতে মই নহৰুকেইটাও দি দিম। জলকীয়া হওঁতে অলপ দেৰি হয়, সেইকাৰণে একেলগে দি দিছোঁ। এনেকৈ ভাজি ল'ব লাগিব ভালকৈ। এই চাটনিটো যোনে যোনে খোৱা নাই এবাৰ বনাই খাই চাব, পিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা টেষ্টি হয়। এয়া মই আৰু অলপ মিঠাতেল দি তাতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিও ভাজি ল'লোঁ আৰু গোটেইখিনি মিক্সিত দি দিলোঁ। ইয়াতে অলপ নিমখ আৰু অলপ আদা দি দিলোঁ। দি এনেকৈ মিক্সিত ভালকৈ মাৰি ল'লোঁ। এতিয়া পিঁয়াজখিনিৰ সৈতে গোচখিনি ভালকৈ হাতেৰে সানি ল'ম। যিমানেই মিক্সিত নামাৰক, পটাত নবটক কিয়, হাতেৰে যে সানিবই লাগিব, সেইটোৱেই আচল কথা। হাতেৰে সানিলেহে আচল সোৱাদ পোৱা যায়। এয়া ৰেডি হৈ গ'ল গোচৰ চাটনি। বাই বাই, আল্লাহ।